নেমু কলম কিদৰে ৰুৱে তাৰ পদ্ধতিটো মই আজি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া চাওক, নেমু কলম ধুনীয়াকৈ শিপা আহিছে। এমাহ আগতে ডাল ধৰিছিলোঁ, এতিয়া ইয়াক মই খেতি পথাৰত লগাই দিম। এয়া মই পুখুৰী পাৰত আগতে গোবৰ দি থৈছিলোঁ এমাহমান আগতে। গোবৰ দিয়াৰ ফলত মাটিখিনি ধুনীয়া হৈ আছে। এতিয়া মই ভালদৰে মাটিখিনি খান্দি ল'লোঁ, খান্দি পেলাই গুড়ি কৰি ল'লোঁ। গুড়ি কৰি লৈ ইয়াত মই নেমু পুলিটো ৰোপণ কৰিম। এয়া চাওক, মাটিখিনি কিমান ধুনীয়াকৈ গোবৰখিনি মিক্স হৈ আছে। ভালদৰে মাটিখিনি মিক্স কৰি ল'লোঁ শুকান গোবৰখিনিৰ লগত। তাৰপিছত মই ইয়াত এডাল বাঁহৰ মাৰি এডাল পুতি দিম। মাৰিডাল পুতি দিয়াৰ প্ৰথম কাৰণটো হৈছে যাতে নেমু কলমজোপা পুতি দিয়াৰ পিছত হালি নাযায়। হালি গ'লে কি হয়, মৰি যোৱাৰ চান্স থাকে। এতিয়া মই বাঁহৰ খলাডাল পুতি দিলোঁ। এতিয়া ইয়াত গাঁত খান্দি মই নেমু কলমটো ৰুই দিম। এইখন কলম কটাৰী এখন লাগে নেমু কলম দিবলৈ। কলম কটাৰী থাকিলে কি হয়, নেমু কলম কাটিবলৈ গছত সুবিধা হয়, তেতিয়া মাটিখিনি এৰি নাযায়। চাওক কিদৰে কলম কটাৰীৰ সহায়ত মই নেমুডাল কাটি ল'ম। এয়া চাওক কিমান সহজ। এতিয়া এটা গাঁত খান্দি ল'ম। গাঁত খান্দি লৈ ইয়াত মই নেমু পুলিটো লগাই দিম। মাৰিডালৰ গুৰিতে গাঁতটো খান্দিব লাগে, তেতিয়া চিধা হয় গছডাল। এতিয়া ৰছীৰ সহায়ত মই গছডাল বান্ধি দিলোঁ। ভালদৰে বান্ধি দিব লাগে যাতে গছডাল হালি যাব নোৱাৰে। বান্ধি দিয়া হৈ গ'ল। এতিয়া মই ইয়াত মাটি দিলোঁ। ওচৰৰ মাটিখিনি হাতেৰে আনি দি দিলোঁ। ভালদৰে মাটিখিনি মিক্স কৰি লগাই দিলোঁ। এইবাৰ মই ভৰিৰে গুৰিটো হেঁচি দিম। কাৰণ কিয় হেঁচি দিম, যাতে ভিতৰত এয়াৰখিনি নোহোৱা হৈ যায়। এয়াৰখিনি নোহোৱা হ'লে ইয়াত ভেঁকুৰৰ সংক্ৰমণ নহয়। ভালদৰে গুৰিটো হেঁচি দিলোঁ। এতিয়া খৰালি দিনত পানীৰ সুবিধাটো বেছি নাথাকে, কাৰণ বৰষুণ যিহেতু নাই, ইয়াক ঘনাই ঘনাই পানী দি থাকিব লাগে। সেইকাৰণে আমি প্ৰথমতে অলপ পানী দিলোঁ। তাৰপিছত ইয়াত কি কৰিম, চাৰিওপিনে আমি ৰিং বনাই দিম। যাতে ৰিং বনাই দিয়াৰ ফলত কি হয়, পানীখিনি দিয়াৰ ফলত ৰিঙৰ বাহিৰত পানীখিনি যাব নোৱাৰে, আৰু গছডালে আমি যিখিনি পানী দিম সেইখিনি পানী গোটেই গছডালে পায়। এতিয়া মই দেখাই আছোঁ ৰিংটো আপোনালোকে কেনেদৰে বনাই দিব। ওচৰত থকা মাটিখিনি অলপমান হাতেৰে আনিব, নহ'লে যদি ওচৰত তেনেকুৱা মাটি নাথাকে অন্য ঠাইৰ পৰা অলপ মাটি আনিব। আনি পেলাই 1 ফুটমান আঁতৰত ৰিং এটা কৰি দিব। ৰিং কৰি দিয়াৰ ফলত কি হ'ব, ইয়াত আমি যিখিনি পানী দিম সেই পানীখিনি বাহিৰত যাব নোৱাৰে, এই গছডালে শুহি লৈ যাব। তেতিয়া আপোনালোকে দুদিনৰ মূৰত এবাৰ পানী দিলেও কথা নাই। যদি ঘৰৰ ওচৰতে ৰুৱে তেতিয়াহ'লে আবেলি সময়ত নিয়মিতভাৱে পানী দিব পাৰে। চাওক কিদৰে মই ৰিং কৰি দিছোঁ। এইটো নেমুৰ কলম 2 বছৰৰ ভিতৰত লাগিব, কাৰণ আগতে ৰোৱা কলমবোৰো মোৰ 2 বছৰতে ফল আহিছে। 2 বছৰত ফল আহিলে কি হয়, গছডাল অলপ পৌনত হয় আৰু ডাঙৰ হয়। ডাঙৰ হ'লে ফলৰ সংখ্যাটো বাঢ়ি যায়। এতিয়া ইয়াক মাজে মাজে যত্ন লৈ থাকিলে ই 2 বছৰত বহুত ফল দিব। মই এই গছডাল এমাহ পিছত আৰু এটা ভিডিঅ' বনাম, কেনেকুৱা হয় গছডাল, ইয়াৰ যত্ন সম্পৰ্কে মই ভিডিঅ' বনাম। আপোনালোকে চাব মোৰ চেনেলটো। মই নতুন নতুন খেতিৰ লগত জড়িত ভিডিঅ' দি আছোঁ এই চেনেলটোৰ জৰিয়তে। চাওক ৰিং হৈ গ'ল। এতিয়া মই ইয়াত পানী ঢালিম। পানী ঢালোতে আপোনালোকে চাব পানীখিনি বাহিৰত যাব নোৱাৰে। এয়া পানী ঢালি দিলোঁ। চাওক পানী বাহিৰত ওলাই যাব নোৱাৰে। এতিয়া নেমু কলমটো মোৰ ৰোৱা হৈ গ'ল। চাওক ধুনীয়াকৈ মই নেমু কলমটো ৰুই দিলোঁ। এতিয়া ইয়াত মই মাজে মাজে পানী দি থাকিলে হ'ল। যদি মোৰ চেনেলটো ভাল লাগে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, তেতিয়া মই আপলোড দিয়া ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।